Hello everyone, I am Ritu. Welcome to my YouTube channel. এয়া মই তেজপুৰ গৈছিলোঁ আৰু এই দিনটো বৰ আমনিদায়ক দিন আছিলে একেবাৰে। এয়া তেজপুৰ মিঠা নাৰ্ছিং হোম আপোনালোকক দেখাই দিছোঁ। ইয়াতে মই হাজবেণ্ডৰ গাটো ইমান ভাল নাছিলে সেইকাৰণে ইয়ালৈকে লৈ গৈছিলোঁ আৰু যাম নেযামকৈ যাওঁতে মানে অলপ দেৰি হৈ গ'ল, 11:30মান বাজি গ'ল। চ' আমাৰ নাম দিয়াও বহুত দেৰি হৈ গৈছিলে, 46 নম্বৰত নাম পৰিছিলে আৰু ছাৰজনৰ ওচৰত বহুত মানুহে দেখায়। আৰু এয়া দেখিছেনে ডক্টৰ কিশোৰ চক্ৰৱৰ্তী, আমাৰ ফেমিলি ডক্টৰ নিচিনাই হৈ গৈছে। খুৰা দুজন, আমাৰ দেউতা, মানে আমি ইয়ালৈকে আহোঁ। বৰ ভাল ছাৰজন, তেখেত মেডিচিন ডক্টৰ হয়। এই বতাহৰ দিনকেইটা খুব সাৱধানে থাকিব লাগে। হাজবেণ্ডৰ চিকেন পক্স হৈছিলে আৰু এইটো যিহেতু বাগৰি যায়, ভাইৰাছ হয়, সেইকাৰণে অলপ সাৱধানে থাকিব লাগে বতাহৰ দিনকেইটা। আৰু আমি দেখাই কৰি এয়া আহি আছোঁ উভতি, মানে 11:30 নাম দি 3টালৈকে গাড়ীতে বহি আছিলোঁ, কাৰণ ক'ৰবালৈ যাবলৈও তেখেতৰ গাটো ইমানেই বেয়া যে গাড়ীৰ ভিতৰৰ পৰা ওলাই যাবলৈ মন কৰা নাছিলে। তো গাড়ীতে বহি আছিলে আৰু পিছৰ চিটত শুইও আছিলে, মানে বহুত দুৰ্বল আছিলে। এতিয়া বাৰু ভাল হৈছে লাহে লাহে। আৰু এয়া আমি আহি আছোঁ আৰু যিহেতু ওচৰৰ খুৰা এজনৰ পৰা দেউতাই গাড়ীখন লৈ গৈছিলে, সেইকাৰণে আহি পাই পেলাই ধুনীয়াকৈ গাড়ীখন দেউতাই ধুই দিলে। এইটো আমাৰ দায়িত্ব নহয় জানো। তেওঁ খোজাৰ লগে লগে গাড়ীখন দি দিয়ে আমাৰ দেউতাক। দেউতাৰ ভাল মানে বন্ধু হয় গাঁৱৰে। তো ক'ৰবালৈ গ'লেই আমি তেখেতৰ গাড়ীখনেই লৈ যাওঁ আৰু খোজাৰ লগে লগে অকণো আফচোচ নকৰে তেখেতে গাড়ীখন দিবলৈ। এয়া ধুনীয়াকৈ দেউতাই আহি চাফা কৰি দিছে গাড়ীখন। আৰু আজিলৈ আহিছোঁ তেনেহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। বাই।